মৰ্নিং ব্যস্ততা জীৱনৰ আন এটা দিন ভিডিঅ'টো আৰম্ভ কৰিলোঁ কামৰ পৰাই। এইফালে পাইপৰ কাম হেনো কমপ্লিট হৈ গ'ল। ইয়াতে বাহিৰৰ এটা টেপ দিয়া হৈছে। সেইবাবে এইখিনি জেগা মাটি থাকিলে অসুবিধা হয়। এইখিনি ঢালাই কৰি দিব লাগিব। এইফালেও পিছফালে এইখিনি খালী মাটি আছিল। এইখিনিও ঢালাই কৰি দিওঁ যাতে ভৱিষ্যত বোকা নহয়। এইফালে পানীৰ বৰিং কৰা হৈছে। ওচৰতে বেছি দূৰ বৰিং কৰা নাই, ওচৰতে কৰা হ'ল। এইফালেও এটা টেপ দিয়া হ'ল যাতে বাহিৰত হাত মুখ ধুব পাৰি। এইফালে চিৰিটো প্লাষ্টাৰ কৰা নাই, মানে টাইলছৰ একলেগত প্লাষ্টাৰ হ'ব। সেইবাবে এইখিনি জেগা বাকী আছে প্লাষ্টাৰ, বাকী ক্লিয়াৰ হৈছে। এইটো বাথৰুম, মানে ইয়াতো পানীৰ পাইপবিলাক এনেকৈ লগোৱা হ'ল, ক্লিয়াৰ হোৱা নাই। এইফালে কাপোৰ থোৱা এডাল ষ্টেণ্ডো দিয়া হৈছে। এইটো এটা শৌচাগাৰ। ইয়াত এইটো লগোৱা যাব। এইফালে 3 নম্বৰো এটা শৌচাগাৰেই হয়। ইয়াত এনেকুৱাকৈ দিয়া হৈছে। ইফালেও পানীৰ এটা টেপ দিয়া হ'ল। গৰমো যথেষ্ট দিছে, বাহিৰত কাম কৰিবলৈ অসুবিধাই হয়। কাম কৰি থকাৰ মাজতে ইফালে ৰুটি আৰু চাহ আহি গ'ল। প্ৰথমতে মাটিখিনি ধুনীয়াকৈ মিলাই দিলোঁ। ইয়াৰ পিছত ইয়াত চলিং কৰি পেলাই ইয়াত অকণমান পানী সোমাই দিলোঁ। এনেকৈ পানী দি থকাৰ মাজতে আমাৰ এইফালে চকলেটেই দি গ'ল ঘৰৰ মানুহে। মই চকলেটটো খাই লওঁ। মছলাখিনি ৰেডি কৰি লৈ এইফালে ঢালাইটো কমপ্লিট কৰি দি দিলোঁ।